নমস্কাৰ বন্ধুসকল, আপোনালোক প্ৰত্যেককে পোনপ্ৰথমে মোৰ চেনেলত বহুত স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি মোৰ ভিডিঅ'টিত চাবি সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ বিষয়ে কিছু কথা আপোনালোকৰ লগত ক'ম। চাবি সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ পাৰ্থক্য ক'ম, চাবি সংখ্যা কি হয়, পূৰ্ণ সংখ্যা কি হয়, এই সকলোবোৰ আজি আপোনালোকৰ আগত মই ক'ম। তো বলকচোন পোনপ্ৰথমে আহোঁ চাবি সংখ্যা। চাবি সংখ্যা কি হয়? চাবি সংখ্যা হৈছে যিবোৰ সংখ্যা আমি একৰ পৰা আৰম্ভ কৰি পাওঁ, একদম অসীমলৈ আমি গণি যাক শেষ কৰিব নোৱাৰোঁ, সেই সকলোবোৰ হৈছে চাবি সংখ্যা। যেনে 1, 2, 3, 4, 5, 6 কৰি আমি আৰম্ভ কৰি যিমানবোৰ সংখ্যা পাওঁ অসীমলৈ, যাক আমি গণি শেষ কৰিব নোৱাৰোঁ, সেই সকলোবোৰ হৈছে চাবি সংখ্যা। পূৰ্ণ সংখ্যা কি বস্তু? তো পূৰ্ণ সংখ্যা হৈছে বন্ধুসকল, এইটো আছিলে আমাৰ প্ৰথমতে আছিলে, এইবোৰ হৈছে চাবি সংখ্যা। একৰ পৰা আৰম্ভ কৰি যিমানবোৰ সংখ্যা আছে সকলোবোৰ হৈছে চাবি সংখ্যা। আমি যদি পূৰ্ণ সংখ্যালৈ যাওঁ, পূৰ্ণ সংখ্যা কি হ'ব? পূৰ্ণ সংখ্যা আৰু চাবি সংখ্যাৰ মাজত বৰ বেছি পাৰ্থক্য নাই। আমি যদি পূৰ্ণ সংখ্যাৰ বিষয়ে চাবলৈ যাওঁ, যদি আমি পূৰ্ণ সংখ্যাৰ বিষয়ে যাওঁ, পূৰ্ণ সংখ্যা কোনবোৰ হয়? আমি শূন্যৰ পৰা আৰম্ভ কৰি যিবোৰ সংখ্যা পাওঁ, শূন্যৰ পৰা আৰম্ভ কৰি আমি যিবোৰ সংখ্যা পাওঁ, সেই সকলোবোৰ হৈছে পূৰ্ণ সংখ্যা। আমি যাক আমি গণি শেষ কৰিব নোৱাৰোঁ। অৰ্থাৎ আমাৰ চাবি সংখ্যা আৰু পূৰ্ণ সংখ্যা প্ৰায় একেই, বৰ বেছি পাৰ্থক্য নাই। পাৰ্থক্য আছে, কিন্তু ইমান এটা পাৰ্থক্য নাই। আমি যদি চাবি সংখ্যা বুলি কওঁ, তেনেহ'লে একৰ পৰা আৰম্ভ কৰি পোৱা সকলোবোৰ সংখ্যা হৈছে চাবি সংখ্যা, আৰু পূৰ্ণ সংখ্যা হৈছে শূন্যৰ পৰা আৰম্ভ কৰি পোৱা সকলোবোৰ সংখ্যা, যাক আমি গণি শেষ কৰিব নোৱাৰোঁ, সেই সকলোবোৰেই হৈছে পূৰ্ণ সংখ্যা। এতিয়া আমি যদি পূৰ্ণ সংখ্যা আৰু চাবি সংখ্যাৰ মাজৰ পাৰ্থক্যলৈ যাওঁ, যদি ইহঁত দুটাৰ মাজত পাৰ্থক্য যাওঁ, যে পূৰ্ণ সংখ্যা আৰু চাবি সংখ্যা কি বস্তু, কি হয়, তো ইহঁত দুটাৰ মাজত যদি পাৰ্থক্য চাওঁ, আমি এইটোৱে ক'ব পাৰোঁ যে পূৰ্ণ সংখ্যাৰ আৰু চাবি সংখ্যাৰ মাজত পাৰ্থক্য এইটোৱেই যে পূৰ্ণ সংখ্যাৰ আৰম্ভণি শূন্যৰ পৰা হয়, কিন্তু চাবি সংখ্যাৰ আৰম্ভণি একৰ পৰা হয়। অ'কে, আৰু ছেকেণ্ডলি, আমি যদি কওঁ সকলোবোৰ চাবিক সংখ্যাই পূৰ্ণ সংখ্যা, তেনেহ'লে সেইটো শুদ্ধ হ'ব। কাৰণ চাবিক সংখ্যা আমাৰ আৰম্ভ হয় একৰ পৰা, গতিকে একৰ পৰা আৰম্ভ হোৱা সকলোবোৰ সংখ্যা আমাৰ পূৰ্ণ সংখ্যাত আছে। সেই গতিকে আমি ক'ব পাৰোঁ যে সকলোবোৰ চাবিক সংখ্যা হৈছে পূৰ্ণ সংখ্যা। কিন্তু আমি সকলোবোৰ পূৰ্ণ সংখ্যাকে চাবি সংখ্যা ক'ব নোৱাৰোঁ, কাৰণ পূৰ্ণ সংখ্যা বুলি ক'লে শূন্যটোও পূৰ্ণ সংখ্যাত থাকে। কিন্তু আমি যদি চাবি সংখ্যালৈ লক্ষ্য কৰোঁ, চাবি সংখ্যাত আমাৰ শূন্যৰ পৰা আৰম্ভ নহয়, একৰ পৰা আৰম্ভ হয়। গতিকে আমি সকলোবোৰ পূৰ্ণ সংখ্যাকে যদি চাবি সংখ্যা বুলি কওঁ, তেনেহ'লে সেইটো হ'ব ভুল। আমি যদি কওঁ শূন্যক বাদ দি সকলোবোৰ পূৰ্ণ সংখ্যাই হৈছে চাবি সংখ্যা, তেনেহ'লে তেতিয়া আমি শুদ্ধ বুলি ক'ব পাৰোঁ। কাৰণ শূন্যক যদি আমি বাদ দিওঁ, তেনেহ'লে আমাৰ একৰ পৰা আৰম্ভ হ'ব, আৰু একৰ পৰা যদি আৰম্ভ কৰোঁ, তেনেহ'লে সেই সকলোবোৰ সংখ্যাক আমি চাবি সংখ্যা বুলিও কওঁ। গতিকে আমি পূৰ্ণ সংখ্যা আৰু চাবি সংখ্যাৰ মাজত পাৰ্থক্য এইটোৱে পালোঁ যে পূৰ্ণ সংখ্যাত শূন্য থাকে, কিন্তু চাবি সংখ্যাত শূন্য নাথাকে। গতিকে পূৰ্ণ সংখ্যা শূন্যৰ পৰা আৰম্ভ হয়, আৰু চাবি সংখ্যা একৰ পৰা আৰম্ভ হয়। আৰু সকলোবোৰ চাবিক সংখ্যাকে আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰোঁ, কিন্তু সকলোবোৰ পূৰ্ণ সংখ্যাকে চাবি সংখ্যা বুলি ক'ব নোৱাৰোঁ। এতিয়া চাবি সংখ্যাত যদি আমাক কয় যে চাবি সংখ্যাৰ শেষ আছেনে, তেতিয়া আমি ক'ব লাগিব যে চাবি সংখ্যাৰ শেষ নাই। আমি যিমান ডাঙৰ সংখ্যা লিখিব পাৰোঁ লিখিয়ে থাকিম, কিন্তু সেইটো কেতিয়াও শেষ নহয়। ঠিক তেনেধৰণে আমাক যদি কয় পূৰ্ণ সংখ্যাৰ শেষ আছেনে, আমি ক'ব লাগিব যে পূৰ্ণ সংখ্যাৰ শেষ নাই। যেনেদৰে চাবি সংখ্যা আমি লিখি গৈ থাকিব পাৰিম, ঠিক তেনেদৰে পূৰ্ণ সংখ্যাও লিখি গৈ থাকিম। কিন্তু চাবি সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ আৰম্ভণি আছে। চাবি সংখ্যাৰ আৰম্ভণি হৈছে একৰ পৰা, আৰু পূৰ্ণ সংখ্যাৰ আৰম্ভণি হৈছে শূন্যৰ পৰা। তো এই আছিল চাবি সংখ্যা আৰু পূৰ্ণ সংখ্যা, আৰু লগতে চাবি সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ পাৰ্থক্য। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টিৰ জৰিয়তে কিছু হ'লেও উপকৃত হ'ব। এনেদৰে ভিডিঅ' চাই থাকিবলৈ গণিতৰ বিষয়ে আৰু লগতে টেটৰ বিষয়ে আপোনালোকে জানিবলৈ, টেটৰ অংকবোৰ সমাধান পাবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।